হেই গাইছ, এতিয়া আমি বৰমাত আছোঁ। বৰমাত ওচৰতে এখন ঠাইত চৰক পূজা হৈছে। এতিয়া আমি চৰক পূজা চাব যাই আছোঁ। বৰমাৰ পৰা এতিয়া যাই আছোঁ, গতিকে চাওক কেনে লাগে। আৰু এই পূজাখনত বিভিন্ন ধৰণৰ আচৰিত বস্তু দেখায়, যেনেকা মানুহৰ পিঠিত বৰা সোমাই দিয়ে, দি তাক ঘূৰাই, আৰু বা জিভাৰে যাঠি ভৰাই দিয়ে, আৰু বিভিন্ন ধৰণৰ জুই আঙঠাত খোজ কাঢ়ে। দেখাম আপোনালোকক কেনেবা পায়। এতিয়া আমি আহি পালোঁ হাইৱে বৰমা। হাইৱেৰ মাজেৰে পাৰ হৈ যাব লাগিব। সেইটো চাইডে আছে মানে পূজাখন, সেইটো চাইডে হৈ আছে, ৰাস্তাৰ অপজিট চাইডে। এতিয়া আমি যাই আছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো ভাল পাব। ভিডিঅ'টো এনজয় কৰক। আপোনালোকেও কেনেকৈ লাগে, আৰু যদিও ভাল লাগে কমেণ্ট বক্সত জনাব। আৰু যদি বৰমা কোনোবাই চাই আছে কমেণ্ট কৰিব, আপুনি চালে নে নাই পূজাখন। আহক ভিডিঅ'টো কেনেকুৱা লাগে জনাব। খুৰা কল গেলা কিয় দিয়া হয় মানে? কল গেলা কিয় দিয়া হয়? কলকাতাটো এটা খাদ্য। এক বছৰে খোৱা নাই না। কেইবছৰমান হ'ল এখন পূজা পাতা? মোটামুটি গছৰ 100 পাৰ হৈ গৈছে। 100। আমি এটা গাঁৱতে পূজা কৰা মোটামুটি 75 মানে অনুমানত কৈছোঁ। মই আমাৰ ককাহঁতে কৰি আছে। তাৰপৰা আমি হয় আমাৰো 60 পাৰ হৈ গ'ল। আমাৰ দেউতাই কৈছে, তাৰে দেউতাই কৈছে। এওঁলোকে মানে যোগাৰ কৰি আছে পূজা কৰাৰ কাৰণে। আৰু ইয়াতে বৰ্তমান মানুহ বেছি হোৱা নাই, কাৰণ পূজাখন হোৱাৰ লগে লগে মানুহৰ চাব কি ভিৰ হ'ব ইয়াতে। আৰু এওঁলোকে পূৰা কৰি আছে পূজাখনৰ কাৰণে, যা যোগাৰ কৰি আছে সকলোবোৰে। অলপ পিছতকে ইমান মানুহ হ'ব যে ভিৰ, বহুত মানুহ হ'ব। চাওক গাইজ কেনেকা একদম পূৰা বহুত ভয় লগা। ইয়াতে মানে খৰি চৰি থৈ দিছে। এই খৰিখিনি জুই লগাব। ইয়াৰ যি আঙঠা হয়, আঙঠাখিনিৰ মানে মাজেৰে মানুহ খোজকাঢ়ি যাব। এনেকুৱা ডেঞ্জাৰ মানে পূজা। চাওক কেনেকুৱা লাগে আপোনালোকৰ। আশা কৰোঁ সকলোৱে বহুত ভাল পাব ভিডিঅ'টো। সেৱা কৰি আছে, প্ৰাৰ্থনা কৰি আছে ভগৱানৰ ওচৰত। তেওঁলোকে পূজা চূজা কৰি ল'লে। এতিয়া মানে এই যোনটো খুঁটা আছে, খুঁটাটো পুতিব। ইয়াৰ ওপৰতে মানুহ এজনৰ পিঠিত বৰা সোমাই দিব। বৰা সোমাই পেলাই ইয়াতে ঘূৰাব এই খুঁটাটোত। এওঁলোকে এতিয়া খুঁটাটো পুতিব সকলোৱে ধৰি, আৰু বহুত শক্তিৰ প্ৰয়োজন হয় এই খুঁটাটো পুতিবলৈ। কাৰণ এওঁলোকৰ মতে এই খুঁটাটোত শিৱ বাবা থাকে। শিৱ বাবাৰ কাৰণে মানে বিভিন্ন পূজা চূজা কৰে আৰু।
চ' এই মানুহজনৰ মুখত জিভাৰে আৰু আমাৰ মুখৰ যোনটো আৱৰণ থাকে তাৰে মাজেৰে মানে জাঠি সোমাই দিছে আৰু দুবাৰ সোমাই দিব, দুডাল জাঠি সোমাই দিব। না তেওঁ বিষ হৈছে না ব্লাড ওলাইছে, তেওঁ মানে আৰু হাততো সোমাই দিয়ে জাঠি। না তেওঁ একো ৰিয়েকশ্যনে নাই, খালি কি মানুহক দেখাই ঘূৰাই আছে যে অৰিজিনেলি হয় এইটো। কি আচৰিত কথা ন গাইজ। kita dusokot তোমাক আকো উশাহৰে গহনা তোমাৰে ছবিতে আবিৰ খানো গানতে তুমি অংকিতা দুচকুত তোমাক আকো তুমি দিলা 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 ঠিকনা অ জিয়া 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 বাহনা জানো মায়া খনা উকাৰাতিতে ফুলে কেতেকি মই চমকো দুবাহু প্ৰসাৰিলে সৃষ্টিৰ আকুল হেঁপাহে উৰি যায় মন বলাকা তোমাৰে সপোনকে তুমি প্ৰাণৰ বৰষা সেউজী মাটিৰে জিয়া 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 বাহনা মোৰ হেঙুলীয়া মনে তোমাতে পাৰে